বেক টু মাই ইউটিউব চেনেল। আজি বহাগৰ বিহুৰ আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ আৰু আজিৰ ব্লগটো আৰম্ভ কৰি দিছোঁ একদম শেষলৈকে চাই দিম। বৰ্তমান মই এতিয়া আছোঁ গড়চুক চাৰিআলিত। ই ৰিক্সা নাইবা টেম্পুত যাব পাৰিব। এয়া আমি টেম্পুত উঠি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গড়চুকৰ পৰা প্ৰায় 20 মিনিটমান সময় লাগিব পাৰে আৰু তাৰপিছতে গৈ পাব ভীমাশংকৰ মন্দিৰৰ গেট। আৰু এয়া ভীমাশংকৰ মন্দিৰৰ গেট আহি পালোঁ। এইখনেই হৈছে ভীমাশংকৰ মন্দিৰৰ গেট। ইয়াৰ পৰা ই ৰিক্সা লৈও যাব পাৰে, নহ'লে খোজকাঢ়িও যাব পাৰে। প্ৰায় 10 মিনিট বা 20 মিনিট সময় লাগিব ভীমাশংকৰ মন্দিৰ পোৱালৈ। মন্দিৰৰ গেটৰ পৰা কিছু দূৰ সোমাই আহি আপোনালোকে পাব বৃহৎ এডাল তেঁতেলীৰ গছ। তেঁতেলী গছডাল দেখুৱাই দিলোঁ কাৰণ তেঁতেলী মোৰ খুবেই প্ৰিয় হয়। আৰু তেঁতেলী গছডালৰ পৰা ৰাইট চাইডে টাৰ্ণ কৰিলে 4-5খনমান দোকান দেখা পাব, য'ত চাকি বন্তি ল'ব পাৰিব, ফুল আদিও ইত্যাদি আছে। আৰু আমিও ইয়াৰে এখন দোকানৰ পৰা চাকি বন্তি লৈ ল'ম মন্দিৰত জ্বলাবলৈ। আৰু এই চাকি এটাৰ পিছ হৈছে 2 টকাকৈ। আপোনালোকে যেইটা লাগে লৈ ল'ব পাৰিব। ইফালে আহি অলপমান জিৰাইছোঁহি। এইফালে পাহাৰ উঠি আছোঁ, খুবেই গৰম পৰিছে। আধাও গৈ পোৱা নাই আৰু বহুত দূৰ আছে যাবলৈ। এইফালে আপটো উঠিব আছে মোৰ পিছফালে। অলপমান আহি পেলাই ৰখিছোঁ কাৰণ বহুত গৰম, ঘামি পূৰা টেপটেপীয়া হৈ গৈছোঁ। হট নহয় সেইকাৰণে অপেন হ'বই নোখোজে মাজে মাজে। আৰু এই আমি পাহাৰ বগাই আছোঁ শিৱ মন্দিৰ পাবলৈ। ঘৰলৈ যায় কিনি পাহাৰ অৱস্থা বেয়া হৈ গৈছে, পূৰা ঘামি ছাতি অনা নহ'ল। এয়া উঠি আহি প্ৰায় মন্দিৰৰ ওচৰ পাইছোঁহি। ইয়াৰ প্ৰথমটো মন্দিৰ গণেশ মন্দিৰ আছে, তাৰপিছত আৰু এটা মন্দিৰ আছে। সেই মন্দিৰটো নতুনকৈ বনাইছে, কিহৰ মন্দিৰ হয় ভালকৈ গম পোৱা নাই। কিন্তু তৃতীয় মন্দিৰটো হৈছে ভীমাশংকৰ মন্দিৰ। আৰু ইয়াতে গাড়ী লৈও আহিব পাৰে, পাৰ্কিঙৰো সুবিধা আছে পূৰা। আৰু এইবোৰ দেখিছে আজিকালি একদম ভীমাশংকৰ মন্দিৰৰ গেটৰ ওচৰলৈকে প্ৰায় গাড়ী নিব পৰা সুবিধা হৈছে। আৰু ইয়াৰ ৰাইট চাইডে যাব পাৰিব এনেকৈ। আৰু প্ৰথমতে গণেশ মন্দিৰত সোমাই আমি সেৱাটো কৰি লওঁ। আৰু এয়াই হৈছে গণেশ মন্দিৰ। গণেশ মন্দিৰৰ পৰা ভীমাশংকৰ মন্দিৰলৈ প্ৰায় দূৰত্ব হ'ব 500 মিটাৰমান। আৰু নতুনকৈ এটা মন্দিৰো বনাই আছে, যিটো অলপ আগত গৈ দেখা পাব আপোনালোকে। কি মন্দিৰ হয় সেইটো ক'ব নোৱাৰিম, যি নেকি মোৰ মন্দিৰটোলৈ সোমোৱা নহ'ল। আৰু এই মন্দিৰটোৰ খোলা সময় ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 5টা বজালৈকে। আৰু পৰিৱেশটো চাওক কিমান ধুনীয়া। আৰু ইয়াতে হাতীয়ে পানী খাবও আহে। আৰু এয়া চাওক আজিকালি একদম মন্দিৰৰ ওচৰলৈকে গাড়ী অহা সুবিধা হৈছে। আৰু এয়া চাওক এই নিজৰাটোতে হাতীয়ে পানী খাবলৈ আহে। ইয়াতে বাঘো আছে বুলি কোৱা শুনিছোঁ। আৰু অলপ দূৰ গৈ দেখা পাব য'ত যিটো পুখুৰীত পদুম আছে বুলি শুনিছোঁ, কিন্তু মই দেখা নাই আজিলৈকে। আৰু গণেশ মন্দিৰত সেৱা কৰি আহিলোঁ, এইবাৰ শিৱ মন্দিৰত সেৱা কৰিমগৈ। বহুত বোলে দীঘলীয়া লাইন, গৈ লওঁ কেনেকুৱা কি হয় দেখা পাম আৰু। আৰু এইফালে চাওক পুখুৰীত পদুম ফুলি আছে, পাহাৰৰ ওপৰত পথাৰ আৰু তাতে আছে পদুম ফুল ফুলি। আৰু এয়া পানী ওলাই নে নোলাই টেষ্টিং কৰি থকা হৈছিলে। আৰু নতুনকৈ বনাই দিছে পানী খাবৰ কাৰণে, পানীৰ টেপ বনাই দিছে। বাটে বাটে বহুতকেইটা পানী টেপ পাব আপোনালোকে। আৰু অলপ খাই চাই লওঁ কেনেকুৱানো লাগে। আৰু এইফালে প্ৰায় আহি পালোঁহি ভীমাশংকৰ মন্দিৰৰ গেট। মই কৈছোঁৱেই বিহুৰ কাৰণে মানুহ বহুত আছে। আৰু এয়া ভিতৰলৈ সোমাই যাওঁ আহক। আৰু এনেকৈ চিৰিয়েদি নামি আহিব লাগিব মন্দিৰৰ তললৈ। এতিয়া গৰমৰ কাৰণে পানী বহুত কম আছে। আৰু যেতিয়া বৰষুণ হৈ থাকে তেতিয়া পানী নিজৰাটোত বহুতেই থাকে। আৰু এইটো হৈছে 12টা জ্যোতিৰ্লিংগৰ ভিতৰত 6 নম্বৰ জ্যোতিৰ্লিংগ। আৰু ইয়াতে চাকি বন্তি জ্বলাই ল'লোঁ। জ্বলাই লৈ
একদম গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰি মেইন যিটো জ্যোতিৰ্লিংগ হয় সেইটোৰ ওচৰলৈকে গৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ বিহুৰ কাৰণে বহুত মানুহ আছিলে আৰু অসুবিধা হৈছিলে হাতত চাকি লৈ তেনেকৈ ভিডিঅ' কৰিবলৈ দূৰৰ পৰাই দেখাইছোঁ চাই লওক আৰু এয়া চাওক এনেকৈ বাঁহেৰে বেৰ দি থোৱা হৈছে গোটেইখিনি আৰু বুৱতী নিজৰা হয় পানীখিনি বহুতেই একদম চেঁচা গৰমত পূৰা হাত লাগি যায় আৰু এৰিয়াটোত নেটৱৰ্ক খুব কম পায় আৰু নতুনকৈ কিবা কিবি কাম কৰি আছে সেইফালে পিছফালে দেখিছে এখন ব্ৰিজৰ টাইপৰ বনাই আছে সম্পূৰ্ণ হোৱা নাই কাম এতিয়াও চলি আছে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অলপমান আপোনালোকক দেখুৱালোঁ গৰম বহুত পৰিছে বেছি ভিডিঅ' কৰিব পৰা যোৱা নাই কাৰণ গৰম মোবাইল একদম অভাৰ হিটিং হৈ গৈছেগৈ যি হওক ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আকৌ এটা ভিডিঅ'ত লগ পাম